হে বন্ধুসকল আহিলে বহক 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 তাতে বহক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক বোলো বহক মই মানে এতিয়া দুটা ল'ৰাক টিউশ্যন কৰি আহিছোঁ সিহঁতক ক'লোঁ বোপাই কেইটামান ডাকৰ বচন কচোন তেতিয়া সিহঁতে কৈছে যে বোপা নগেন কিহৰ শব্দ কৈছে বন্ধ কৰ মই কাম এটা কৰিছোঁ তই দেখা নাই ভিডিঅ' কৰিছোঁ তই দেখা নাই বন্ধ কৰ এইবোৰ এই আমাৰ নগেনে মানে সেই তাতে কিবা কাম এটা কৰি আছে সেইকাৰণে এখন শব্দ কৰি আছে বেয়া চেয়া নাপাব বহক মই মানে দুটা ল'ৰাক এতিয়া টিউশ্যন কৰি আছিলোঁ সিহঁতক মানে সুধিলোঁ যে কেইটামান অসমীয়া ডাকৰ বচন কচোন তেতিয়া সিহঁতে কৈছে যে মৰে উৰুলি পুঙা মৰে বটল শুঙা মদ মাইকী তাচৰ পাত এই তিনি নাই যায় চকুলাল সোমাই যোৱা গাল সেই পুৰুষ চিলিম টানাত ভাল তিৰিয়ে গিৰি তিৰিয়ে হতশ্ৰী কেতিয়াবা পলাই যায় ল'ৰা ছোৱালী মই মানে মোৰ বন্ধুটোক সুধিলোঁ বোলো ছোৱালীবোৰে ল'ৰাবোৰক কিয় আগতে প্ৰপ'জ নকৰেনো তেতিয়া সি কৈছে বোলে সুপৰ্ণখাই যে প্ৰথম লক্ষ্মণক প্ৰপ'জ কৰিছিলে লক্ষ্মণেতো তাই নাক কাণ কাটি পেলালে সেইকাৰণে বোলে কোনো ছোৱালীয়ে আজিকালি প্ৰথম ল'ৰাক প্ৰপ'জ কৰিবলৈ সাহসেই নকৰে কালি মানে মোৰ বন্ধু এজন আমাৰ ঘৰত থাকিবলৈ আহিলে তাৰপৰা দুইটা ৰাতি শুলো আঁঠুৱাখন তৰিবলৈ পাহৰি থাকিলোঁ তেতিয়া মহ এটা আহি কোনকৈ বন্ধুটোৰ কাণত বোলে আমনি কৰি আছে তেতিয়া সি কৈছে মই গ'ল মহটো আঁতৰি গুচি গ'ল তাৰপৰা অলপ দেৰি পিছত জোনাকী পৰুৱা এটা আহিছে তেতিয়া বন্ধুৱে কৈছে বোলে অথনি চিনি নাপালে এবাৰ টৰ্চ লাইটটো চাবলৈ আহিছে মই মানে ঘৰৰ ওচৰৰ ল'ৰা এটাক সুধিলোঁ বোপাই অসমৰ এটা প্ৰধান সমস্যাৰ কথা কচোন তেতিয়া সি ক'লে যে অসমৰ এটা প্ৰধান আৰু জাতীয় সমস্যা হৈছে অকণমান বৰষুণ দিলে বোলে কাৰেণ্ট কাটে তাৰপিছত বোলো সিহঁতক বোলো কেইটামান উজু প্ৰশ্ন সোধোঁ এনেকৈ টান সুধিলে সিহঁতি নোৱাৰিবও পাৰে তেতিয়া সুধিলোঁ যে অসমত ধান কিমান উৎপাদন হয় তেতিয়া সি কৈছে অসমত ধান 60% উৎপাদন হয় আৰু 20% বোলে নিগনিয়ে কণ্টেক্ট লয় আপোনালোকে ভিডিঅ'টো ইমান দেৰিলৈকে চালে যেতিয়া কেলৈ ছাবস্ক্ৰাইব কৰি দিয়ে ছাবস্ক্ৰাইবটো কৰি দিয়ক আকৌ তেতিয়াহে পিছৰ ভিডিঅ'খিনি আপোনালোকে পাব কৰি দিয়ক দেৰি নকৰিব আৰে কৰি দিয়ক না